ফ্ৰেণ্ড, আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এতিয়া আমি ওলাই আহিছোঁ ঘৰলৈ বুলি, বিহু বুলি ঘৰলৈ যোৱা হোৱা নাই, সেইকাৰণে আজি ঘৰলৈ বুলি আহিছোঁ। আৰু খুৰাহঁতক সেয়া আজি খুৰাহঁত মানে গ'লগৈ ঘৰলৈ, তাৰপিছত এতিয়া আমি ওলাই আহিছোঁ ঘৰলৈ। বিহু কৈ দিয়া, কৈ দিয়া হাই। এয়া টোপোলা বান্ধি আৰু আহিছোঁ। আৰু এতিয়া এদিন থকা হয় নাজানো, মই মাঘৰ বিহুতে ঘৰলৈ যোৱা, আৰু এতিয়া যোৱা হোৱাই নাই। মাঘৰ বিহুৰ পৰা এতিয়া আকৌ বহাগ বিহুত আহিছোঁ। বহুত দিন ঘৰলৈ যোৱাই নাই, আৰু বহুত দিনৰ মূৰত আহিছোঁ কাৰণে আজি মনটো খুব ভাল লাগিছে। আহিছোঁ আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাই যাম ঘৰত কি বিহু বুলি কি কৰিছে সকলোখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। Mazada le lanzó todo. Vamos a la escuela, ¿no? Mazada le lanzó. Vaya. Hola, hoy vamos a ver. घर aha hey aita ready natinikok nibole ready o sini bua nai sini nai bua baba nunur dah jua ko bebe agak dah ihu poka bekat apa kali ya bekat tu Sini apa nih? oh dangor pahoi boleh Mèo. Ani mana? Mas. Ibu kuya sana. মদ লগালে এনেকৈ কাপোৰ ভৰোৱা। হাই, আমি এতিয়া অথনি মানে আহি পেলাই ডাইৰেক্ট ভাত পানী খাই অলপ শুই গ'লোঁ, ভাগৰ লাগিলে, সেইকাৰণে শুই মেলি এতিয়া আকৌ আহিছোঁ। আৰু উঠিছোঁ মানে উঠি পেলাই এতিয়া চাহ খাব। আমি এতিয়া চাহ খাবলৈ লৈছোঁ। এয়া আমাৰ বৰমা হয়। বৰমা হাই কওক। এয়া খুৰী চাওঁ হাই কৈ দিয়ক আকৌ আপোনালোকে। এয়া আমাৰ দাদা হয়। হা নমস্কাৰ। এয়া এজন মানে একদম পুৰা হেৰি আৰু সন্মানীয়। এয়া চবেই চাহ খাইছে, এতিয়া আমিও খাওঁ। আৰু আমাৰ মাখিনি গ'ল আহা মা কতা আহা চাহ খোৱাহি আকৌ। আমাৰ বিটু কেনি গ'লগৈ। ককাকে এয়া নাতিনীকে পূৰা খেলিছে আৰু। ফুলি নাই নি পৰি গ'ল নি? খাৰু দেখাই দিয়া। হাই, এয়া আজি মানে আমাৰ বাহঁতো অহা কথা আছিল, আমাৰ লগতে অহা কথা আছিল। তাহাঁতিও আজি কিবা এটা মানে তাহাঁতৰ মাকত নাছিল কাৰণে আহিব নোৱাৰিলে। আমি এতিয়া অকলে আহিলোঁ। তাহাঁতি গোটেইখিনি একেলগে আহিলে ভাল লাগে আৰু একেলগে, সেইকাৰণে তাহাঁতি কাইলৈ আহিম বুলি কৈছে। তাৰপৰা আজি এতিয়া মায়ে এতিয়া মাংস চাংস বনাইছে। আৰু আপোনালোকক দেখাম। মই আজি পূৰা আৰামত আছোঁ, একো কৰা নাই। আৰু আহি পাই শুলোঁ, চাহ খালোঁ। আজি একোৱে কৰা নাই, আৰামত পূৰা বহি আছোঁ। আজি মায়ে এফালে মাংস বনাইছে। কি বনাইছা মাংস?
আৰু কি বনাবা আমাৰ বিহু বুলি আজি কি খুৱাবা তুমি নেমাতা যে মাতা আকৌ এফালে চাই দিয়া অকণমান মাংস কেনেকুৱা হৈছে চাওঁ মাংস কালাৰ চব ধুনীয়া হৈছে মজা এতিয়া মই এয়া জেতুকা লৈছোঁ জেতুকা বিহু বুলি লোৱা নহ'ল মানে আনি ঘৰতে আছে বাৰু তাৰপৰা পিছা নহ'ল কাৰণে সেই লোৱা নহ'ল আৰু তাৰপৰা এতিয়া ইয়ালৈ লৈ আহিছিলোঁ লৈ আনি পিচি মেলি জেতুকা অকণ লগাই লৈছোঁ বিহু বুলি জেতুকা নল'লে ভালো নালাগে সেইকাৰণে ইয়াতে লগাই লৈছোঁ অলপ অকণমান এতিয়া মই এয়া জেতুকা লগাই বহি আছোঁ লগাবা নি জেতুকা না লগোৱা লগোৱা অ' পলাইছে লগোৱা 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 জেতুকা লগোৱা অকণমান হাই ফ্ৰেণ্ড আপোনালোক সকলোকে পুনৰবাৰ নতুন এটা ব্লগ লৈ স্বাগতম জনাইছোঁ আজি এতিয়া আমি আহিছোঁ যোৰহাটৰ খুৰা ঘৰলৈ বুলি আহিছোঁ অহা হোৱা নাই বহুত দিন বিহু বুলি আকৌ তাতো একেবাৰে ফুৰি যাওঁ বুলি ভাবিছোঁ আৰু এয়া আমাৰ মাহঁত আহিছে ভাইটি আহিছে দেউতাহঁত চব আহিছে আমি এতিয়া তালৈ যাম এয়া অলপ এইখিনিতে এতিয়া ৰখিছোঁ আৰু আমাৰ বিহু এয়া ইমান অকণমান আহোঁতে এয়া টোপনি গ'লেই গাড়ীত উঠিলে তাই টোপনি আহে কেতিয়াবা বহুত দূৰ গ'লেও নাহে কেতিয়াবা এতিয়া অকণমান আহিছে এয়া টোপনি গ'লেই আৰু তাই শুই আহিলে মই অকণ ভাল পাওঁ তাই শুই গ'লে তেতিয়া আমনি কৰি নাহে ধুনীয়াকৈ শুই গ'লে ভালেই বাৰু বেয়া নাপাওঁ শুই থাকিলে এতিয়া খুৰাহঁতৰ ঘৰ পাই গ'লোহি মই এইটোলে ভয় কৰিছোঁ দেই এইটো ইমান ৰকে ধৰিছে বিচাৰচোন ইয়াক চেলেকিহে দিব ই মৰম কৰে খুব ই খুব মৰমীয়াল নাই ই খুব মৰমীয়াল এইটো আনোতে অকণমান ইটিহে আছিলে হয়নে নামটো কি ৰিঅ' না ভাত খাবলৈ এনেকুৱা হৈছে চবেই গোটেই একদম লাইন পাতিছে চাবলৈ ভাত খোৱা চাবলৈ লাইন পাতিছে চব মানে বৰ চেলেং পেলেং এটা দুটা মানুহলে যায় এটা খাই ভাল বস্তু হ'লে আকৌ এটা দুটাকে খায় যদি ফটকে আদায় হৈ যাব ভালকে ভিডিঅ' এটা কৰি দিম আমাৰ মাইনাক খাব লাগিব ন মাংস পিঠা হয় না মই কেনেকে মানে হিডাল সঁচাকে জলকীয়া এইটো হেৰি সেয়া এতিয়া আমি চবেই ভাত খাবলৈ লৈছোঁ এইটো ডাঙৰ জলকীয়াটো মছলা দিয়া আছে ঢেৰ আইটেম বনালে আজি হা আইটেম ঢেৰ
কি নাজানো মাংস বনালে, মাছ বনালে, আচাৰৰ পৰা এয়া ভাজিলৈকে ঢেৰ বনাইছে। দাইল চাহ পাহিলৈকে বহাবি। তাকে এয়া খুৰী। বাকীসকলে খাই গ'ল, আমি এতিয়া লাষ্টত আছোঁ। আমি খাই লওঁ আৰু বাকীসকলক ভিডিঅ' কৰা নহয়। এয়া আইতা। আইতা বাই বাই। হাই, এতিয়া আমি আহি পাইছোঁহি আৰু যোৰহাটৰ পৰা। আহি পাই বাহঁতৰ ঘৰত সোমালোঁ। বাহঁতৰ ঘৰৰ পৰা বাহঁতকো লগত লৈ আহিলোঁ। আহি পাইছোঁ, কাপোৰ কানি চেঞ্জ কৰাই নাই, এইমাত্ৰ সোমাইছোঁহি আৰু। এতিয়া 6-7টামান বাজিলে আৰু। সেয়া বাহঁতকো চবকে লৈ আহিছোঁ লগত। এতিয়া ভাল লাগিব আজি আৰু। Hey! জেঠাই নাচা, জেঠাই। এয়া আজি অনা হৈছে হাঁহৰ মাংস। এয়া মই এতিয়া হাঁহৰ মাংস বনাবলৈ লৈছোঁ। আজি মানে মোক বনাবলৈ দিছে। আজি এয়া মই বনাই আছোঁ হাঁহৰ মাংস। আমি দুজনী বাই ভনী মিলি এয়া কাম কৰিছোঁ। মাক অলপ আজি ৰেষ্ট দিছোঁ, মায়ে সদায় কৰি থাকে কাৰণে। আজি আমি দুজনীয়ে কৰিছোঁ। গ্লাছখন খোলা। টাটা, বাই বাই। গ্লাছখন খোলা। মোবাইল লাগি গ'লা, এতিয়া ক'ব নোৱাৰা। মোবাইল পালে পাহৰি যা। টাটা মনু। মন বৰ ভাল নহয়, এগৰাকী আহে। মানুহবোৰ চব আমি যে উঠিলো এইবোৰ নুঠিলে। হাই, গুড মৰ্ণিং। আপোনালোক সকলোকে নতুন এটা ব্লগ লৈ স্বাগতম জনাইছোঁ। আজি এতিয়া ইয়াৰ ৰাতিপুৱা 7-8টামান বাজিছে আৰু আমি এতিয়া ঘৰৰ পৰা আহিলোঁ। আজি ঘৰৰ পৰা আহি আজি মনটো বেয়া লাগি আছে আৰু। ঘৰৰ পৰা আজি আহিবলৈ মন নাছিল। দুদিন থাকিলোঁ, দুদিন থাকি মানে হেঁপাহ নপলালে আৰু 2দিনমান থাকিবলৈ মন আছিল। কিন্তু আহিবতো লাগিবই, সেইকাৰণে আজি আহিছোঁ আৰু। মন চন ভাল নহয়। এয়া আমাৰ ভাইটিকো লগত লৈ আহিছোঁ আজি। তাক 2দিনমান আমাৰ ঘৰত ৰাখিবলৈ লৈ আহিছোঁ তাকো। আমি এতিয়া আহি ইয়াত নামটি পাইছোঁহি আৰু। মোবাইলৰ কাৰণে সুধি কৰি কান্দিলে নেকি তাই, দেউতা কৰি।